নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। চিটেটৰ ভাষা অসমীয়াৰ পুৰণি প্ৰশ্নোত্তৰ আমি আলোচনা কৰি আছোঁ। আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, টেট ৰিলেটেড এডুকেশ্যনেল ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 2014 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা চিটেটৰ পেপাৰ 2 লেংগুৱেজ এণ্ড আছামিজৰ পুৰণি প্ৰশ্নোত্তৰ আমি আলোচনা কৰি আছোঁ। আগৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 91ৰ পৰা 100লৈ ডিছকাছ কৰা হৈছে। ডেছক্ৰিপশ্যনত লিংক দি আছে, আপোনালোকে চাই ল'ব। কুৱেশ্যন নম্বৰ 101, বুজি পাই কৰা কম্প্ৰিহেনশ্যনৰ সৰ্বোচ্চ মাত্ৰা তলৰ কোনটোৱে নিৰ্দেশ কৰে? কম্প্ৰিহেনশ্যন শব্দটোৰ অৰ্থ হৈছে বুজি পোৱাৰ ক্ষমতা। এতিয়া কম্প্ৰিহেনশ্যনৰ সৰ্বোচ্চ মাত্ৰা কোনটোৱে নিৰ্দেশ কৰিব? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ল অপশ্যন 1। ছাত্ৰ ছাত্ৰী নিজৰ শব্দ ব্যৱহাৰ কৰি পুনৰ লিখন কৰা, পাঠটোৰ পৰা কিৱৰ্ড আৰু সম্পূৰ্ণ বাক্যলৈ ব্যৱহাৰ কৰা আৰু পাঠটোৰ ভিতৰতে বেলেগ বেলেগ অৰ্থ নিৰ্ণয় কৰা। উদাহৰণস্বৰূপে ছাত্ৰ ছাত্ৰীসকলক এটা পেৰাগ্ৰাফ পঢ়োৱা হৈছে আৰু পেৰাগ্ৰাফটো ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে নে নাই, তেওঁলোকৰ কম্প্ৰিহেনশ্যনৰ মাত্ৰা কিমান, সেইটো মূল্যায়ন কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সেই পেৰাগ্ৰাফটো লিখিবলৈ দিয়া হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলে যদি নিজৰ শব্দ ব্যৱহাৰ কৰি পুনৰ লিখে আৰু পাঠটোৰ পৰাই কিৱৰ্ড আৰু সম্পূৰ্ণ বাক্য ব্যৱহাৰ কৰে তথা পাঠটোৰ ভিতৰতে বেলেগ বেলেগ অৰ্থ নিৰ্ণয় কৰে, তেন্তে আমি গম পাম যে ছাত্ৰ ছাত্ৰীসকলে সেই পেৰাগ্ৰাফটো বুজি পাইছে, অৰ্থাৎ সিহঁতৰ কম্প্ৰিহেনশ্যনৰ সৰ্বোচ্চ মাত্ৰা অধিক। কুৱেশ্যন নম্বৰ 102, লেখনি এটাৰ মূল্যায়ন কৰোঁতে প্ৰথম দিশটো হ'ল অপশ্যন 1 ব্যাকৰণৰ গাঁথনি, অপশ্যন 2 শব্দৰ সীমা, অপশ্যন 3 বিষয়বস্তুৰ প্ৰাসংগিকতা প্ৰেৰণ কৰিব পৰা বাণী, অপশ্যন 4 শব্দসমূহৰ প্ৰাচুৰ্য। ছাত্ৰ ছাত্ৰীসকলক কিবা এটা লিখিবলৈ দিয়া আছে আৰু সেই লেখনিটো মূল্যায়ন কৰোঁতে প্ৰথমে কোনটো দিশত গুৰুত্ব দিব লাগিব? ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন 3 বিষয়বস্তুৰ প্ৰাসংগিকতা আৰু প্ৰেৰণ কৰিব পৰা বাণী। উদাহৰণস্বৰূপে ছাত্ৰ ছাত্ৰীসকলক শংকৰদেৱৰ ওপৰত এটা টোকা লিখিবলৈ দিয়া আছে আৰু ছাত্ৰ ছাত্ৰীসকলে মাধৱদেৱৰ ওপৰত লিখিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলে ব্যাকৰণ কোনো ভুল কৰা নাই, শব্দৰ সীমা ঠিকে আছে আৰু শব্দসমূহৰ প্ৰাচুৰ্য ঠিকে আছে, কিন্তু লিখিবলৈ দিছিলে শংকৰদেৱৰ ওপৰত, লিখিছে মাধৱদেৱৰ ওপৰত, অৰ্থাৎ বিষয়বস্তুৰ প্ৰাসংগিকতা নাই আৰু প্ৰেৰণ কৰিব পৰা বাণী নাই। চ' ছাত্ৰ ছাত্ৰীসকলক কিবা লিখনি লিখিবলৈ দিলে মূল্যায়ন কৰোঁতে আমি কোনটো দিশ গুৰুত্ব দিব লাগিব? বিষয়বস্তুৰ প্ৰাসংগিকতা আৰু প্ৰেৰণ কৰিব পৰা বাণী। কুৱেশ্যন নম্বৰ 103, ভাষা এটা শিকোঁতে দিশ নিৰ্দেশাৱলীয়ে স্বকীয় পঠনৰ সুযোগ দিয়ে, প্ৰাসংগিক সূত্ৰ আদিৰ বিস্তৃত পৰিসৰ এটা দিয়ে আৰু ফল সম্পৰ্কে তাৎক্ষণিক ফিডবেক কামৰ দ্বাৰা দিয়ে। ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন 3 কম্পিউটাৰ এইডেড। কম্পিউটাৰ এইডেড যিবিলাক ইনষ্ট্ৰাকশ্যন অৰ্থাৎ নিৰ্দেশাৱলী, সেইবিলাকে কি কৰে? ছাত্ৰ ছাত্ৰীসকলক নিজস্ব পঠনৰ সুযোগ দিয়ে আৰু প্ৰাসংগিক সূত্ৰ আদিৰ বিস্তৃত পৰিসৰ এটা দিয়ে আৰু কি কৰা হয়? ছাত্ৰ ছাত্ৰীসকলে সেই ভাষাটো কিমান শিকিব পাৰিছে তাৰ তাৎক্ষণিক ফিডবেক দিয়া হয়, ফিডবেক দিব পাৰি কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ জৰিয়তে। কুৱেশ্যন নম্বৰ 104, দ্বিভাষিক শ্ৰেণীকোঠা এটা য'ত নিজৰ ভাষা কোৱা আৰু নিৰ্দিষ্ট লক্ষ্য ভাষা কোৱা ছাত্ৰ ছাত্ৰী মিহলি হৈ থাকে, তেনে শ্ৰেণীকোঠা এটা সুবিধাদায়ক হোৱাৰ কাৰণ হ'ল অপশ্যন 1 ছাত্ৰ ছাত্ৰীয়ে কম কথা পাতে বাবে মনোযোগ বেছি থাকে, অপশ্যন 2 লক্ষ্য ভাষা কোৱা ছাত্ৰ ছাত্ৰীক আৰু এটা ভাষা শিকিবলৈ উদগনি দিয়া হয়, অপশ্যন 3 সুকীয়া সুকীয়া প্ৰকল্পৰ সুযোগ পোৱা যায়, অপশ্যন 4 দুয়োটা ভাষাতে বেছি কাম কৰাৰ ন্যায্যতা থাকে। এটা দ্বিভাষিক শ্ৰেণীকোঠা ছাপ'জ অসমীয়া আৰু হিন্দী ভাষিক ছাত্ৰ ছাত্ৰী থকা এটা শ্ৰেণীকোঠা য'ত আমাৰ নিজৰ ভাষাটো হৈছে অসমীয়া আৰু অন্য এটা ভাষা তাত কি আছে? হিন্দী। এতিয়া এনেকুৱা এটা শ্ৰেণীকোঠাত কি হয়? হিন্দী আৰু অসমীয়া দুয়োটা ভাষা যদি ব্যৱহাৰ কৰা থাকে, তেতিয়াহ'লে আমাৰ মাতৃভাষা অসমীয়া কোৱা ছাত্ৰ ছাত্ৰীসকলে হিন্দী ভাষাটো শিকিবলৈ উদগনি পায়। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 লক্ষ্য ভাষা কোৱা ছাত্ৰ ছাত্ৰীক আৰু এটা ভাষা শিকিবলৈ উদগনি দিয়া হয়। কুৱেশ্যন নম্বৰ 105, শিক্ষাৰ্থীয়ে শিকা ভাষাটোৰ জ্ঞান প্ৰয়োগ কৰিব পৰা নাই, উদাহৰণস্বৰূপে শব্দ প্ৰয়োগত অসুবিধা পাইছে, ভালদৰে অনুবাদ কৰিব পৰা নাই, এনে ক্ষেত্ৰত সম্ভাৱ্য সমাধানটো হ'ল। এতিয়া কি কৈছে? শিক্ষাৰ্থীয়ে এটা ভাষা শিকি আছে, ভাষা শিকি থকা ভাষাটোৰ জ্ঞান তেওঁলোকে প্ৰয়োগ কৰিব পৰা নাই, উদাহৰণস্বৰূপে কি দি আছে ইয়াত? শব্দ প্ৰয়োগত অসুবিধা পাইছে আৰু ভালদৰে অনুবাদ কৰিব পৰা নাই। এনে ক্ষেত্ৰত সম্ভাৱ্য সমাধানটো হ'ল, এই সমস্যাটো কেনেকৈ আমি সমাধান কৰিব পাৰিম? অপশ্যনত দি আছে আত্মবিশ্বাস বঢ়াবৰ বাবে সহজ কাম দিয়া, অপশ্যন 2 শিক্ষাৰ্থীগৰাকীক অধিক পাৰদৰ্শী আৰু শিক্ষাৰ্থীৰ লগত বহিবলৈ দিয়া, অপশ্যন 3 সাৱধানে প্ৰস্তুত কৰা চিম্পল কমপ্লেক্স এছাইনমেণ্ট দিয়া, অপশ্যন 4 শিক্ষাৰ্থীগৰাকীক ভাষা প্ৰয়োগৰ কামটোৰ বাবে অধিক সময়ৰ অনুমতি দিয়া। এতিয়া ছাত্ৰ ছাত্ৰীসকলে ভাষাটো শিকি আছে আৰু শিকি থকা ভাষাটোৰ জ্ঞান প্ৰয়োগ কৰিব পৰা নাই, শব্দ প্ৰয়োগত অসুবিধা পাইছে আৰু অনুবাদ কৰিব পৰা নাই। এই সমস্যাটোক কেনেকৈ আমি সমাধান কৰিব পাৰিম? এছাইনমেণ্ট দি সমাধান কৰিব পাৰিম। এতিয়া এছাইনমেণ্টসমূহ কেনেকুৱা হ'ব লাগিব? সাৱধানে প্ৰস্তুত কৰা চিম্পল কমপ্লেক্স এছাইনমেণ্ট, সহজৰ পৰা জটিললৈ। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন 3 সাৱধানে প্ৰস্তুত কৰা
চিম্পলাৰ চিম্পল কমপ্লেক্স এছাইনমেণ্ট দিয়া এতিয়া এইটো পেৰাগ্ৰাফ দি আছে পেৰাগ্ৰাফটো মই পঢ়ি নিদিওঁ আপোনালোকে পঢ়িলে বুজি পাব এতিয়া পেৰাগ্ৰাফটোৰ যিকেইটা কুৱেশ্যন আছে সেইকেইটা আমি সমাধান কৰিম কুৱেশ্যন নম্বৰ 106 আমাৰ পৰিৱেশৰ উপাদানসমূহ দুটা ভাগত ভগাব পৰা যায় ভাগ দুটা হৈছে আমাৰ পৰিৱেশৰ উপাদানসমূহক দুটা ভাগত ভগাব পৰা যায় আৰু সেই ভাগ দুটা কি ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন 2 অকৃত্ৰিম প্ৰাকৃতিক উপাদান আৰু সেই প্ৰাকৃতিক উপাদানৰ বুকুতে উদ্ভৱ হোৱা গৌণ উপাদান কুৱেশ্যন নম্বৰ 107 বিজ্ঞানৰ জয়যাত্ৰাৰ ফলশ্ৰুতিত পৃথিৱীৰ বুকুত ৰচিত হ'ল অপশ্যন 1 মানুহৰ বিলাসিতা অপশ্যন 2 প্ৰদূষণ অপশ্যন 3 মানৱ সভ্যতা অপশ্যন 4 যান্ত্ৰিকতা আপোনালোকে এই পেৰাগ্ৰাফৰ প্ৰশ্ন উত্তৰসমূহ কৰোঁতে পেৰাগ্ৰাফটো ভালদৰে পঢ়ি ল'ব আৰু পঢ়ি ল'লে আপোনালোকে তাৰ উত্তৰসমূহ পাই যাব ইয়াৰে বিজ্ঞানৰ জয়যাত্ৰাৰ ফলশ্ৰুতিত পৃথিৱীৰ বুকুত ৰচিত হ'ল পেৰাগ্ৰাফটোৰ মতে ইয়াৰ উত্তৰ হ'ল অপশ্যন 4 যান্ত্ৰিকতা কুৱেশ্যন নম্বৰ 108 প্ৰাচীন কালত মানৱ জাতিয়ে পৰিৱেশক গভীৰ শ্ৰদ্ধা কৰি তথা গুৰুত্ব দি কৰা পূজাবোৰৰ ভিতৰত এটা আছিলে অপশ্যন 1 গছ পূজা অপশ্যন 2 দুৰ্গা পূজা অপশ্যন 3 বিষ্ণু পূজা অপশ্যন 4 সৰস্বতী পূজা এতিয়া প্ৰাচীন কালত মানৱ জাতিয়ে কি কৰিছিলে পৰিৱেশক গভীৰ শ্ৰদ্ধা কৰি পূজা কৰিছিলে ইয়াৰ এটা উদাহৰণ ইয়াৰ উদাহৰণটো হৈছে অপশ্যন 1 গছ পূজা কুৱেশ্যন নম্বৰ 109 সঁচা কথা ক'বলৈ হ'লে মানৱ সভ্যতাৰ ইতিহাসেই হ'ল দেশ সভ্যতা ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন 4 পৰিৱেশ প্ৰদূষণৰ ক্ষমতা একৰ্ডিং টু দি পেৰাগ্ৰাফ কুৱেশ্যন নম্বৰ 110 মানৱ সমাজৰ উপকাৰী সুহিত কোন অপশ্যন 1 বিজ্ঞান অপশ্যন 2 বৰষুণ অপশ্যন 3 প্ৰকৃতি অপশ্যন 4 পানী মানৱ সমাজৰ উপকাৰী সুহিত হৈছে প্ৰকৃতি চ' কাৰেক্ট এনচাৰ অপশ্যন 3 কুৱেশ্যন নম্বৰ 111 পাৰমাণৱিক যুগৰ সূত্ৰপাত হৈছিলে অপশ্যন 1 পাৰমাণৱিক অস্ত্ৰ আৱিষ্কাৰৰ লগে লগে অপশ্যন 2 দ্বিতীয় মহাসমৰৰ পাছৰ পৰাই অপশ্যন 3 প্ৰথম মহাসমৰৰ পাছৰ পৰাই অপশ্যন 4 আগ্নেয়াস্ত্ৰ আৱিষ্কাৰৰ লগে লগে এতিয়া সুধিছে কি পাৰমাণৱিক যুগৰ সূত্ৰপাত কেতিয়া হৈছিলে পাৰমাণৱিক বোমা যে ব্যৱহাৰ কৰিছিলে সেই পাৰমাণৱিক যুগৰ সূত্ৰপাত কেতিয়া হৈছিলে দ্বিতীয় মহাযুদ্ধৰ পাছৰ পৰাই চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন 2 দ্বিতীয় মহাসমৰ পাছৰ পৰাই কুৱেশ্যন নম্বৰ 112 বায়ুমণ্ডলৰ ঊৰ্ধ্বভাগত ক্ৰমাগতভাৱে ৰকেট নিক্ষেপণ মহাকাশ অভিযান উপগ্ৰহ নিক্ষেপণ বিমান চলাচল আদিৰ ফলত কি হৈছে ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন 4 অজন গেছৰ ক্ষমতা নাইকিয়া হৈছে বায়ুমণ্ডলৰ ঊৰ্ধ্বভাগত বায়ুমণ্ডলৰ ওপৰভাগত ৰকেট নিক্ষেপ কৰা মহাকাশ অভিযান উপগ্ৰহ নিক্ষেপণ কৰা বিমান চলাচল কৰা আদিৰ ফলত কি হৈছে আমাৰ অজন গেছৰ ক্ষমতাটো নাইকিয়া হৈ গৈছে কুৱেশ্যন নম্বৰ 103 আল্ট্ৰাভায়োলেট ৰশ্মি কি অপশ্যন 1 চকুৰ ৰশ্মিত ব্যাঘাত সৃষ্টি কৰা এবিধ ৰশ্মি অপশ্যন 2 সূৰ্যৰ এবিধ অপকাৰী ৰশ্মি অপশ্যন 3 শৰীৰৰ ৰং কলা কৰা এবিধ ৰশ্মি অপশ্যন 4 ৰোগৰ সৃষ্টি কৰা এবিধ ৰশ্মি আল্ট্ৰাভায়োলেট ৰশ্মি হৈছে সূৰ্যৰ এবিধ অতি অপকাৰী ৰশ্মি চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন 2 আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন নম্বৰ 114 জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি নগৰ দুখন ধ্বংস হৈছিলে এতিয়া এই উত্তৰটো পেৰাগ্ৰাফটোৰ মতে কৰিব লাগে যদিও ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় জানে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে পায় ধন্যবাদ